এগৰাকী অসমীয়া যুৱতীয়ে চুৰি কৰিলে বহু যুৱতীৰ হৃদয়ৰ স্পন্দন। জনপ্ৰিয় কোৰিঅগ্ৰাফাৰ তুষাৰ কলিয়াৰ হৃদয়। হয় বন্ধু বান্ধৱীসকল, তুষাৰ কলিয়াই বিয়া পাতিবলৈ সাজু হৈছে। জনপ্ৰিয় কোৰিঅগ্ৰাফাৰজনে অলপতে তেওঁৰ প্ৰেমিকা ত্ৰিবেণী বৰ্মনক আঙুঠি পিন্ধায়। ত্ৰিবেণী বৰ্মন হৈছে অসমৰ জীয়ৰী, লগতে পেছাত এগৰাকী মডেল। 28 বছৰীয়া ত্ৰিবেণীয়ে 2017 চনৰ ফেমিনা মিছ ইণ্ডিয়া অসম জিকিছিল। তুষাৰ কলিতাই এই বছৰৰ আৰম্ভণিতেই ত্ৰিবেণী বৰ্মনৰ সৈতে তেওঁৰ সম্পৰ্ক আনুষ্ঠানিক কৰি তুলিছিল। দেওবাৰে 15 মে'ত কোৰিঅগ্ৰাফাৰজনে ঘোষণা কৰে যে তেওঁ ত্ৰিবেণী বৰ্মনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিছে। তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰ ফটো শ্বেয়াৰ কৰি দুয়ো এই কথা উল্লেখ কৰিছে। আমাৰ চেনেলৰ ফালৰ পৰা দুয়োগৰাকীলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগলৈ সকলো আপডেট পাবৰ কাৰণে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, কাষতে থকা বেলটো প্ৰেছ কৰি অল কৰি দিয়ক। ধন্যবাদ। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।